নমস্কাৰ আছামিজ ৰেচিপি টিপছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিকেন 65 গ্ৰেভি কেনেদৰে বনাই আহকচোন ভিডিঅ'টোৰ মাজলৈ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰিবলৈ কাৰণে লোৱা হৈছে। এতিয়া মই সৰু চামুচেৰে এচামুচ জলকীয়া গুড়ি, জিৰা গুড়ি, মিট মছলা, চিকেন মছলা, গৰম মছলা, ধনিয়া গুড়ি, কণী এটা ভাঙি দি লৈছোঁ এচামুচ, হালধি আধা চামুচ, কৰ্ণফ্ল'ৰ 2 চামুচ, নহৰু আদা বটা। এতিয়া মিক্স কৰি ল'ম। গেছটো পাতি লৈছোঁ হাই ফ্লেমত। কেৰাহীটো গৰম হ'বলৈ। কেৰাহী মোৰ এতিয়া গৰম হৈ আহিছে, তেলখিনিও গৰম হৈছে। এতিয়া মই ল' মিডিয়ামত দি চিকেনখিনি ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱালৈকে। ভালদৰে চিকেনখিনি ফ্ৰাই কৰি ল'ব ল' মিডিয়ামত, তেতিয়া মাংসখিনি ভিতৰলৈকে সিজে। আৰু এতিয়া মই ইয়াত দিছোঁ পিঁয়াজ, জলকীয়া, বিলাহী, আলু। এয়া মোৰ মাংসখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই তেলত পিঁয়াজ, জলকীয়া, আলু ফ্ৰাই কৰিব দিছোঁ। এতিয়া ইয়াত মই দিম চয়া চচ, ভিনেগাৰ, টমেট' চচ, চিলি চচ। এতিয়া মই ইয়াত দিম বিলাহীখিনি গলি যোৱাৰ পিছত মই পানী দিছোঁ আধা কাপ। মাংসখিনি দি দিয়া হৈছে। এয়া দেখিছে মোৰ মাংস ৰেডি হৈ গৈছে। এনেদৰে বনাই খাবচোন। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।